সমগ্ৰ দেশৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ডিফুত উলহ মালহেৰে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন পতাকা উত্তোলনৰ লগতে মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পশ্চিম কাৰ্বি আংলঙতো দেশৰ উদযাপন ৭৩ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলন আৰু আদৰণি পাঠ কৰিলে জিলা উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমানে হাওড়াঘাট মহকুমা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন বৰ্ণিল কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে হাওড়াঘাট মহকুমাত স্মৰণ কৰা হ'ল দেশৰ গৌৰৱময় ক্ষণক নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং জিলাৰ ডিফুটো পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন মাৰ্চ পাষ্ট অভিবাদনেৰে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস কাৰ্যসূচী পালন কৰে আন বছৰৰ দৰে এইবাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস কাৰ্যসূচী ডিফু চৰকাৰী মহাবিদ্যালয় খেলপথাৰত উদযাপন কৰা হয় স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰী মাৰ্চ পাষ্টকে ধৰি অসম আৰক্ষী গৃহ আৰক্ষী CRPF আসাম ৰাইফলছ আৰু NCC মাৰ্চ পাষ্টৰ অভিবাদন মুখ্য কাৰ্যবাহী অধ্যক্ষ তুলিৰাম ৰংহাঙে গ্ৰহণ কৰে উল্লেখ্য যে কিনকিনীয়া বৰষুণৰ মাজেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি কাৰ্বি আংলংবাসী তথা সেই সময়ত খেলপথাৰত উপস্থিত সমূহ জনসাধাৰণক সম্বোধি ভাষণ প্ৰদান কৰে ৰংহাঙে তেওঁ ভাষণ প্ৰসংগত কয় যে ডিফুস্থিত আসাম হিলছ মেডিকেল কলেজখন অহা নৱেম্বৰ মাহত মুকলি কৰা হ'ব লগতে আৰু কয় যে জিলাবাসীয়ে যদি উন্নয়ন বিচাৰে তেন্তে কৰ্ম সংস্কৃতিৰ ওপৰত গুৰুত্ব দিব লাগে বুলি ব্যক্ত কৰে Amaipu Saking dalam langkung haji Alangika dia doa amaipu lo Kempong tinggi Alangika Alangika Konsum dalam jalan sepi lo Alangika tunggalnya Ini Independen kata lo nanti Alangika cuma pandang Sini yang tong Itu umi kekhar ni lepas ini yang itu madah ini kini hang kilo. Iskar gelong panggung keten kalau dia itu ini tu malong ni angkat itu tui siapa baru kira kira kilo. Ensil dan panggung keten dia itu tui kilo. Tapi kalau nak gelong ketokah, aku tu boleh kami. Kalau kaya ini kita dan kurangnya itu kajian lo macam masalah kita naik kipuke pagi kipuke dalam kipuke ini kita kalau kehang lo kurangnya itu mon lada kalau orang jiran jiran kalau orang itu pada tahun ke lada atau nomor 9 Melalang semua otomatis tampil, otomatis jalan berlaku. Tapi itu kami, alam itu dah kesong bong pipi. Tapi lo, aku sih berhenti kaisnya bawa panggilong ketat banget. Lada kalau betul masih tinggi dan kesong, kalau saya kesong, dia langsung masuk tinggi lo pinggiran tu kilo. Tapi kalau itu main di sumber kecelai, orang tinggi kehai, orang yang itu orang India lo, ini jangan sumber ke Hindu nanti, jangan sumber ke Arab itu pulang ke, jangan sumber ke Lebanon Hon pulang ke, ini panggilan orang kami tinggi ke, dari orang orang jual orang itu
Are you included that the song all of them take to land people daily? Are you soon here? মন কৰিবলগীয়া কথা যে সুদীৰ্ঘ বছৰৰ মূৰত এইবাৰ সমগ্ৰ জিলাখনে দল সংগঠনৰ বন্ধ ৰহিত দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিলে। দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপন অনুষ্ঠানত ক্ৰীড়া ক্ষেত্ৰত বিভিন্ন ঠাইত অনুষ্ঠিত খেলত যোগদান কৰি বিজয়ী হৈ জিলালৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ আৰু আন ক্ষেত্ৰত সুনাম অনা বিশিষ্ট ব্যক্তিসকলকো উষ্ম অভিনন্দন জনায়। লগতে আজি মাৰ্চ পাষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰা বিজয়ী দলক পুৰস্কাৰ আগবঢ়ায়। উল্লেখ্য স্বাধীনতা দিৱস অনুষ্ঠানত আন বছৰৰ দৰে কাৰ্বি, ডিমাচা, বড়ো, তিৱা, পাঞ্জাবী, অসমীয়া, বাঙালী, ৰেংমা আদি বিভিন্ন সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰি উপস্থিত আটাইৰে মন জয় কৰে। সমগ্ৰ দেশৰ সৈতে সংগতি ৰাখি দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনত আজি পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰস্থিত ৰংহাং ৰংবং খেলপথাৰত ৭৩ সংখ্যক পতাকা উত্তোলন কৰে। কাৰ্যসূচী অনুযায়ী পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলনত ১১খনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী অসম আৰক্ষীৰ মাৰ্চ পাষ্ট আৰু পেৰেড গ্ৰহণ কৰে। পেৰেড কাৰ্যসূচীৰ অন্তত কাৰ্বি, তিৱা, ডিমাচা, অসমীয়া, গাৰোকে ধৰি ১২ ৰহণীয়া জনগোষ্ঠীৰ ভিন্ন ভাষা সংস্কৃতি নাচ গানেৰে ৰংহাং ৰংবং খেলপথাৰত সমবেত সহস্ৰাধিক ৰাইজক আপ্লুত কৰে। Assam Police Contingent Atuntu Dutula Residential High School Girls Group followed by the Residential High School Boys Group saluting the national flag. ইপিনে কাৰ্বি ৰজাকো আজি ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা উপায়ুক্তই আদৰণি জনোৱাৰ লগতে পোনপ্ৰথমবাৰৰ বাবে কাৰ্বি ভাষাৰে সমবেত ৰাইজক আদৰণি সম্ভাষণ জনায়। Lasi nelihin pen nang litum apan nin aklong pen ning tangsom akardom bajirilo lapen kasoro bajiri iklo ilitum adet apo Mahatma Gandhi lapen kaike jaroni kamedet aparman sesong rapet pen apran kedam nang atur afan anning aklong pen sikim sining sinduk lo lapen kaike jarani tame longri longpat kemesen nangji lapen keklem kedam kase paduk atum an afanta ning kam sam pen kardom pajilo kardom। ইয়াৰ পিছত জিলা উপায়ুক্তৰ এক প্ৰতিনিধি দলে জিলা কাৰাগাৰ কয়দী আৰু হস্পিটেলত ফল-মূল বিতৰণ কৰে। বঠাটলাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ। পোনপ্ৰথমবাৰৰ বাবে হাওৰাঘাট মহকুমাত আনুষ্ঠানিকভাৱে মহকুমাৰ ভিত্তিত আয়োজন কৰা হয় দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। হাওৰাঘাট উন্নয়ন খণ্ডৰ খেলপথাৰত হাওৰাঘাট মহকুমাৰ উদ্যোগত আয়োজিত এই স্বাধীনতা দিৱসৰ বৰ্ণিল কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে মহকুমাধিপতি নুপুৰ বৰাই। মহকুমা উত্তোলন কৰি মহকুমাধিপতি নুপুৰ বৰাই দেশৰ স্বাধীনতা আন্দোলনৰ বাবে মহান বীৰসকলক স্মৰণ কৰে। ইয়াৰ পাছতে আৰম্ভ হয় মাৰ্চ পাষ্ট। Ambikade Scholar Commandant Mayuri Hajaika, National School Hauraghatar Commandant Sagarika Inghu, Hauraghat English Medium High Schooler Commandant Sarjon Tisu, Hauraghat Higher Secondary Schooler Commandant Arun Hamin, Srimata Shankardev Vidyalaya Commandant Rupos Chakraborty, Pandit Ghat High Schooler Commandant Abhijit Mes,
সাংবাদিক কলেজৰ কামাণ্ডেণ্ট কিশোৰ এংগু আৰু শংকৰদেৱ বিদ্যানিকেতন হাৰঘাটৰ কামাণ্ডেণ্ট ভূমিকা বড়ো। ইপিনে পৰৱৰ্তী স্বাধীনতাৰ সময়ত স্বাধীনতা সংগ্ৰামী পৰিয়াল আৰু জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে অনুষ্ঠিত হয় বাৰেৰহণীয়া সংস্কৃতি। দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে হাৰুৱাঘাটত আজি বাইক ৰেলী উলিওৱা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো বাইক ৰেলী উদ্যোগ লৈ সন্মিলিত কাৰ্বি ছাত্ৰ সন্থা চমুকৈ উচুকায়। দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে হাওৰাঘাট আজি বাইক ৰেলী উলিওৱা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো বাইক ৰেলীৰ উদ্যোগ লৈ সন্মিলিত কাৰ্বি ছাত্ৰ সন্থা চমুকৈ উচুকায়। পুৱা বাহিৰ কৰা বাইক ৰেলীয়ে হাওৰাঘাট মহকুমাৰ এটা বৃহৎ অঞ্চল পৰিভ্ৰমণ কৰে। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ। লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত দিচামা ২ ইংলংকিৰি ইংলিছ স্কুলতো স্কুল পৰিচালনা সমিতিৰ উদ্যোগত আজি দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসটি ধুমধামেৰে উদযাপন কৰা হয়। লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত দিচামা ২ ইংলংকিৰি ইংলিছ স্কুলতো স্কুল পৰিচালনা সমিতিৰ উদ্যোগত আজি দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসটি ধুমধামেৰে উদযাপন কৰে। কাৰ্যসূচী অনুসাৰে সমিতিৰ সভাপতি তৰচিং ইংথিয়ে উত্তোলন কৰে ৰাষ্ট্ৰীয় তিৰংগা। এই কাৰ্যত তেওঁ সহযোগ কৰে সমিতিৰ সম্পাদক চাৰিম পে। স্কুলখনৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে কৰা সুন্দৰ মাৰ্চ পাছৰ অভিবাদন গ্ৰহণ কৰে স্কুল পৰিচালনা সমিতিৰ সভাপতিয়ে। উল্লেখ্য যে আগন্তুক শিক্ষক দিৱস কাৰ্যসূচীও এনেদৰে ধুমধামকৈ ৰূপায়ণ কৰাৰ সংকল্প লৈছে স্কুল পৰিচালনা সমিতিৰ। সময় হৈছে বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Sero India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School Depot, 782460, Assam.
Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Assamese outlet brings you an amazing items for your kitchen and dining like Hawkins, flask, Milton, Trail, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Assamese outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. Simonjir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731 93652 07012. Simonjir Children Park, Chirikangnep, Ward number 4, Depot, Karbi Anglong. প্ৰিয় পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ ডংকামুখমতো চেম্বাৰ এণ্ড কমাৰ্চ আৰু ৰংখাং লেম্পছৰ উদ্যোগত দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসটি ধুমধামেৰে উদযাপন কৰা হয় কাৰ্যসূচী অনুসৰি পুৱা ৭:৩০ বজাত চেম্বাৰ এণ্ড কমাৰ্চৰ অধ্যক্ষ অন্তৰণে ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পতাকা উত্তোলন কৰি দিয়া ভাষণত অধ্যক্ষগৰাকীয়ে ১৯৪৭ চনত আজিৰ দিনটোতে ভাৰত স্বাধীনতা লাভ কৰা আৰু স্বাধীনতা যুঁজত প্ৰাণ আহুতি দিয়া শ্বহীদক সোঁৱৰণ কৰে নিলিতুম পিনিয়ানি dak rong khang lem salong sitame ning karong ka chipilong lake Karbi Anglong arada phan sitame churo rete un e athema ningkan ko an pelane ilitum Karbi Anglong along lason ning karong pen mate jogwan pen lason piniar niason mate 15 August lason national flag kapangya dunlong sitame kai ke sitame kachong hua son si ilitum chitheglong sitame piniar ni ke kai jogwan pen ilitum gari motor cileng phun pen ninga rong aje pen nilitum madak rong khang lem salong sitame piniar ni talon dunlong lo lasi kadu gawe pinie arnia son thak thak moi prang ke wang ji an sitame ing samjin pen Karbi Anglong sitame kaching thur pon thegi aphan la pen an so se ilitum Karbi Anglong sitame solajong ajakong kachilong thegi aphan mate article 244a kapalong thegi aphan sitame nili kadu gawe Karbi Anglong arad aphan sitame ninga klong pen chuning riglo lasi nilihin pen rongkhang lems a chairman hoi pen kadu gawe Karbi Anglong arad aphan sitame happy independence day alang litum aphan sitame rengdok reng ni pen উল্লেখ্য স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত চেম্বাৰ অৱ কমাৰ্চৰ সাধাৰণ সম্পাদক ধনান্ত ইংদে উপাধ্যক্ষ মাইকেল কামছা প্ৰচাৰ সম্পাদক জুলেশ্বৰ তেৰণ প্ৰমুখ বিষয়ববীয়াসকল উপস্থিত থাকে ডংকামুখমৰ পৰা কেলভিন তেৰামৰ ৰিপৰ্ট কাট নিউজ
পশ্চিম কাৰ্বি আংলং হামৰেন মিৰ্দান হাৱাজ সিং মিৰ্জেং সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ আদৰণি অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ নৃত্য জগতত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা যুৱ প্ৰজন্ম ক্ৰমে 2017 আৰু 2018 চনত দুবাৰকৈ ৰাংচিনা চাৰ্প বঁটা প্ৰাপক উত্তম কোৰিঅগ্ৰাফাৰ ধনীচন্দ তেৰাং আৰু অলপতে অনুষ্ঠিত ডান্স কাৰ্বি আংলং ডান্সত তৃতীয় পুৰস্কাৰ প্ৰাপ্ত জোনালী চেনাৰ্পীক জনোৱা হয় আনুষ্ঠানিক অভিনন্দন। হামৰেনৰ মিৰ্দান হাৱাত সংগঠনটোৰ সভাপতি ৰূপ সিং তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কোৰিঅগ্ৰাফাৰ ধনীচন্দ তেৰণ আৰু ডান্স কাৰ্বি আংলং ডান্স তৃতীয় পুৰস্কাৰ প্ৰাপক জোনালী চেনাৰ্পীক আদৰণি জনায়। এই সভাত জিলা ফিল্ম জগতৰ সৈতে জড়িত ফিল্ম প্ৰডিউচাৰ জননাথ ইংটি কাঠাৰ, বাচাপি ইংটিভি, জয়সিং ইংটি আৰু ৰাজেন ৰংভি প্ৰমুখ বিশিষ্ট লোকসকল উপস্থিত থাকে। isi jutang jubat kirim kibi kapithir ponjia phansi kenang pon lalong lasi nilitum hin pen mathalo nilitum kar dia khailong ke thekiria tum do pilo bon phis tame nilitum kirim kibi kapang bia joine kanggo rang kirang lasona do lo lasi lahaya kiwirang kanggo rang ajutang alun atemu hai hus tame kirim kabiti bansi nilitum hin pen nang pon se singir jeng lun kana song pu amhan pa thek pon lo lapen pini bangela lo je nilitum hamren rong supilong tame Texer kilun ke kan abang tu bang ke tum apram na dogom lo lasi pini ahok peda bangla helo eli tum akorti Dhunison terang lapen jurnalis narpi Dhunison terang alangli bangke ningkan hini pardun ron kabyang long angkang along pen alangli best choreographer ningkan hini pardun ron ke bang nabang fulo lapen jurnalis narpi la bangke dance kabyang long dance ingdeng kli ka cepate mate seyon for along alangli ke thom anong e ka cepalong no nabang fulo lasi dak ke ses ta dolo kapre ka song da dolo lasi alang itu maphan ke tong heta hai samini thin mathalo alang itu man anse ke aning kirum nunje phan matha silang tuman pini karchu ang deng litum deng konlo ke kenansot ke parent support kanangji mate anytime support each and every energy expressions like dance kami kenansot anytime ka inhan challenge dikan pe body channel body monte Ron itu kabiang long tubuh semar itu terus itu enang parents untuk orang jelema kita mana support itu bende sunda orang dan ini gamatha ini matha ikan kita isi jagong do kita long kaji jagong do las kedua parents mana cuni itu itu semar dong kan support itu ha support itu lo teh parents support nang bagi support itu lo teh kita akan tu yang deng di dunji sebenarnya ini parents semar dong kita cuni lo kabiang long এই আদৰণি সভাত কাৰ্বি আংলং জিলাৰ নৃত্য জগতত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা যুৱ প্ৰজন্ম ক্ৰমে 2017 আৰু 2018 চনত দুবাৰকৈ ৰাংচিনা চাৰ্প বঁটা প্ৰাপক উত্তম কোৰিঅগ্ৰাফাৰ ধনীচন্দ তেৰাং আৰু অলপতে অনুষ্ঠিত ডান্স কাৰ্বি আংলং ডান্সত তৃতীয় পুৰস্কাৰ প্ৰাপ্ত জোনালী চেনাৰ্পীক জনোৱা হয় আনুষ্ঠানিক সম্বৰ্ধনা। উল্লেখ্য ফিল্মৰ উপৰিও বিভিন্ন নৃত্য গীতত অংশগ্ৰহণ কৰি উঠি অহা যুৱক যুৱতীয়ে এই গুণসমূহক এক কেৰিয়াৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনা যোগাবৰ বাবে এই সংগঠনটোৰ আছিল মূল লক্ষ্য। হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।